গুড মৰ্নিং বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ নিশ্চয় সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদ বৰ্তমান ভালেই। ভাল খানা পুৰা গৰম পানী খাইছোঁ ৰাতিপুৱা মেৰিগোল বিস্কুটৰ লগত। চ' আজি ভিডিঅ'টো তেনেদৰে আৰম্ভ কৰিছোঁ। ভিডিঅ'টো যদি চাই ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ, মোৰ চেনেলটো যিসকলে নতুনকৈ চাইছে সেইসকলে ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে অন্য ভিডিঅ'বিলাক পাই থাকে। কালি যেন কৈছিলোঁ এইবোৰ কাম লগাইছিলোঁ, ভিডিঅ'টো দেখিছিলে নহয় যোৱাকালি, এইখিনি মই দেখাইছোঁ ৰ'ব আৰু কোন কোন আছে। এইফালে এইখিনি দিয়া হৈ গ'ল আৰু এইফালে চাহ পানী চলি আছে পুৰা। কেনেকুৱা হৈছে দিছে নাই, সৰুদাই আছে, মা আছে, পাপা আছিলে উঠি গ'ল। এইফালে কালি যেন দেখিছিলে মোৰ বা এইবাৰ উৰি গুচি গ'ল। এইফালে সুখী আছে, সেইয়া পাপা। আৰু ভিতৰত দিব লাগিব আৰু এবাৰহে দিয়া হ'ল কালি। এইখিনি এইটো দিব লাগিব এইটো ধুনীয়াকৈ আৰু দুলিপা দিব লাগিব। ভালকৈ ধৰা নাই বস্তুটো চূণটো। ত' সেয়াই ধুনীয়াকৈ দেখিলে গৰম পানী খালোঁ আৰু এতিয়া গাখীৰকণ আনিলোঁ। গাখীৰকণ আনি পিনি আৰু সেয়াই দোকান খুলিলোঁ। দোকান খোলা বা এইবোৰ কিবা কিবি কাম থাকে নহয়, চিডিউল বনিয়ে আছে পুৰা ধুনীয়াকৈ। ত' গাখীৰকণ আনি আপোনালোকক আকৌ লগ পাই আছোঁ, চাই থাকিব ভিডিঅ'টো। A few moments later. আৰু এইফালে মায়ে বনাই আছে আলু আৰু এইফালে বনাই আছে গাখীৰ। আলু কি দিছে মা? চয়াবিন, বুটমাহ। চূণটো দিলত ভাল লাগিছে ন? ড্ৰাই ফ্ৰাই হ'বনে আলুটো? গাখীৰটো হৈছেগৈ নাই? এতিয়া চূণটো দি দিয়াৰ কাৰণে মোৰে ভাল হ'ল, কাৰণ কেলৈ ভিডিঅ' কৰিবলৈ চিডিঅ' নহয় ভিডিঅ'। এতিয়া ধুনীয়া বেকগ্ৰাউণ্ডটো ধুনীয়া বগা হৈছে আৰু বগা হ'বলৈ আছে, ৰ'দ দিয়া নাই খালিহে। চ' এতিয়া মায়ে সেইবোৰ শাক বনাই আছে, গাখীৰ খাম, তাৰপৰা ভাত পানী খাই আকৌ আপোনালোকক ভালকৈ লগ পাই আছোঁ। হেই মা সেয়া চ' লগ পাইছোঁ আপোনালোকে। ভাত খাব হৈ গ'ল। এইফালে ভাজি সেইখিনি ভাজা দেখাইছিলে যেন, আলু চয়াবিন, বন্ধাকবি ওলাইছিলে, বুট আৰু এইফালে ভাত লৈছোঁ, নিমখ অকণমান আৰু বেলেগ একো নাই। এইফালে পানী আছে আৰু এইফালে খাই আছে পাপা। আৰু ভাত খাই মেলি আকৌ এফালে যাব লাগিব। ক'লৈ যাব লাগিব আপোনালোকক দেখাই আছোঁ, কৈ আছোঁ, চাই থাকিব দেই। ভাত পানী চবেই খালে, চবেই মানে মায়ে খোৱা নাই, পাপাই মই খালোঁ আৰু চবেই নিজৰ নিজৰ কাম কৰি আছে। আৰু মই যাওঁ মানে দোকানলৈ এইটো বস্তুটো, এইটো হাতীয়াটো আনিবলৈ। কালি ব্ৰাছটো এইটো খুৰীহঁতৰ যে আপোনালোকে যদি মোৰ যোৱা ভিডিঅ'বোৰ চাইছে, আগৰ ভিডিঅ'বোৰ, তেতিয়া দেখিছে এইটো খুৰীহঁতৰ নাই, মানে সিহঁতৰ গোটেই ঘৰটোত মাৰি পিনি আমাৰ ঘৰটোত কালি মাৰিলত মানে অলপ বেয়া হৈ গ'ল, ডেমেজ হৈ গ'ল। চ' সেইকাৰণে সেইটো আনোগৈ। ত' আনি মেলি আপোনালোকক আকৌ লগ পাই আছোঁ দেই। মই যিখন দোকানলৈ গৈছিলোঁ সেইখন দোকান তেতিয়া খোলা নাছিলে। ওচৰৰে দাদা এজনৰ সেই চেলুনতে বহি অলপ মেটুৱা মেটুৰি কৰি আছিলোঁ, অহালৈকে নিৰ্দিষ্ট টাইমত অহা নাই, একদম তিতা কেঁহা লাগি গৈছিলে। সেয়া তাৰপৰা অলপ সময় ৰোৱাৰ পাছত আহিলে দোকানীটো। A few moments later. দোকানৰ পৰা আহিলোঁ দেই, লাংখি আনিলোঁ, ব্ৰাছ পালোঁ আৰু কাৰেণ্টটো নাই নি? জ্বলাই নাই থোৱা এইখিনি কিবা কিবি ব্ৰাছ, এইবোৰ ব্ৰাছডাল গজাল চজাল চব ইয়াত আছে। এইখিনি ধুনীয়াকৈ ভাত পানী খাই পিনি এই অস্ত মানে ব্ৰহ্মাস্ত্ৰ বুলি ক'ব পাৰি। এতিয়া যুদ্ধ নামি গৈছে, যুদ্ধ মানে এইখন, এইটো ধুনীয়াকৈ এইখন যুদ্ধত পুৰা। তো এইখন যুদ্ধত জয়ী হ'বই লাগিব। তো জয়ী হৈ পিনি আপোনালোকক লগ পাই আছোঁ, চাই থাকিব পুৰা। এতিয়া আবেলি বাজি আছে 5:30 আৰু চুনটুন্তি হৈ গ'ল, মানে বহুত ভাগৰ লাগিছে, বহুত দেৰি কাম কৰা হৈ গ'ল। চকু দেখিছে নাই কেনেকুৱা, গা নুধুলোঁ আৰু গানো কিনো ধুম, ঠাণ্ডা বতৰ তাতে। এয়া দিছে নাই বতৰটো কেনেকুৱা, বৰষুণ আনো কৰি আছে। চ' সেই গতিকে ভাবিছোঁ ভিডিঅ'টো সামৰণি মাৰি দিওঁ, মানে কি হয় কাৰেণ্টটো গুচি যাব পাৰে, আকৌ মোবাইলটো চাৰ্জ তেনেকৈ নাই, চাৰ্জত দিব লাগিব। আৰু বিশেষকৈ দোকানত ৰাতিপুৱাৰ পৰা বহিব পৰাই নাই, দোকানতে অলপ সময় বহোঁ। দোকান বন্ধ কৰোঁতে প্ৰায় 6:30 7টামান বাজিব। তাৰপৰা আৰু ভিডিঅ' এডিট কৰিব লাগিব, আপলোড দি থ'ব লাগিব, চিডিউল লগাই ৰাতিপুৱা 10টা বজাত আপোনালোকে ভিডিঅ'টো চাব। 8টা বজাত দিয়া নাই, কাৰণ কেলৈ 8টা বজাত দিলে কি হয় কথাটো, স্কুল গুচি যায় অডিয়েঞ্চ বুলি তেনেকুৱা নিচিনা হয়। 10টামান বজাত মানে অলপ মানে হেৰি আৰু ভিউজটো নাহে মানে 8টামান বজাত। চ' সেনেদৰে। চ' আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিব। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ, মোৰ চেনেলটো যিসকলে নতুনকৈ চাইছে সেইসকলে ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, আৰু অন্য ভিডিঅ' দিলে তেনেকৈ পাই থাকিব আপোনালোকে। চ' সেয়া কাইলৈ নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ ইমানে। টিল দেন টাটা, বাই বাই।